মোৰ সম্পত্তিয়ে নাই বাইদেউটো কাম কৰি খায় ন চুৰ কৰিতো নাখায় কিন্তু মোৰ সেইটোকে ক'লো আপুনি কোন পেপাৰৰ আপোনাৰ মালিকৰ কেনেকৈ ইমান টকা পইচা হৈছে কাম কৰিয়ে হৈছে নে হোৱা নাই চাহেৱালাৰ যিমান টকা আছে পৃথিৱীত কাৰ ইমান টকা আছে গতিকে আপুনি এজন সাংবাদিকত কাম কৰে যোনে বেলেগ ব্যৱসায়ো কৰে তো ইয়াতে যদি ভাল কৰি কোনোবাই কাম কৰি খায় তাত কাৰ আপত্তি আছে মোৰতো কোনো এটকাও সম্পত্তি নাই দৰমহাৰ বাদে মোৰ একোৱে নাই কোনো মাটিটো বাদেই দিয়ক ডিব্ৰুগড়ত যেনে তেনে আহি পেলাই ওলাই যাব লাগে হিমন্ত বিশ্ব শৰ্মা এটা বেলেগ ধৰণৰ মানুহ হয় সম্পত্তি সম্পত্তিয়ে মোক একো কৰিব নোৱাৰে খালি আপুনি এইবিলাক কথা কোৱাৰ আগতে আপোনাৰ মালিকক এই প্ৰশ্নকেইটা কৰিব তাকে কৈছো আপোনাৰ মালিকে কেনেকে নাৰ্ছিং হোমত দুখীয়া মানুহক শোষণ কৰে সেই কথাটো আপুনি সুধি ল'ব তাকে কৈছো মোৰ কাম নহয় এইটো ৰাইজে মই যেতিয়া ডিব্ৰুগড়ত আহোঁ তেতিয়া ৰাইজে মোক এটাই কথা কয় যে চাহেৱালাক কণ্ট্ৰল কৰিব লাগে পাৰিম আকৌ পাৰাতোতো পাৰিমেই কৰিমেই কৰাতে আছো ইয়াৰ মাটি অধিগ্ৰহণত সমস্যা আছিলে